হেল্ল' এভৰিৱান, এতিয়া বৰ্তমান মই আছোঁ টাৱাঙত। আৰু টাৱাঙত ঘূৰিবলগীয়া বহুত জেগা আছে, যেনেকৈ মাধুৰী লেক হওক বা বুমলা পাছ হওক, টাৱাঙৰ মনেষ্ট্ৰী, যিটো নেকি ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড বিগেষ্ট মনেষ্ট্ৰী। তো মনেষ্ট্ৰীৰ বিষয়ে বহুতে জানে আৰু চবে আহে, কিন্তু এইটো এটা নতুন প্লেচ বুলি ক'ব লাগিব, কাৰণ মই ইউটিউবত এটা না দুটা ভিডিঅ'হে পাইছিলোঁ। আৰু এই প্লেচটোৰ নাম হ'ল দেগাং। আৰু মই বৰ্তমান এতিয়া আছোঁ দেগাঙত। ইয়াৰ প্লেচটো কিছু অলপ কাশ্মীৰ টাইপ ভিউ আহে, তো এইটো মিনি কাশ্মীৰ বুলিও অলপ আমি কৈ দিব পাৰোঁ। চ' দেগাঙৰ ভিউটো কেনেকুৱা লাগিছে মোৰ পাছফালে দেখিব পাৰিছে, এনেকুৱা ফ্লেগ টাইপৰ লাগি আছে আৰু বহুত সুন্দৰ লাগে। চ' টাৱাঙত আহিলে দেগাং এই প্লেচটো মিছ নকৰিব।